বন্তি কছাৰীৰ পোহৰৰ পিছতেই যেন ৰদালিৰ ৰঙে যিগৰাকীৰ ৰহস্যজনক মৃত্যু আমি আজিও আমাৰ মাজত উপস্থিত হোৱা ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য এবাৰ যাচিছোঁ মই আশা ৰাখিছোঁ এই যে ৰদালিৰ ৰং প্ৰদান কৰিছে সন্মানীয় গৌতম ৰাভাদেৱক কবিশ্ৰী সন্মানেৰে সন্মানিত কৰিব প্ৰদান কৰিছে ৰমেশ ৰামচাৰী ছাৰে এখন সম্বৰ্ধনা পত্ৰ আৰু এখনি পুথি জ্ঞানজ্যোতি প্ৰদান কৰিব বিচৰা হৈছে আৰু এখনি পুথি নিতুল শৰ্মাৰ এখনি পুথি জ্ঞানজ্যোতি হৰে কৃষ্ণ তালুকদাৰদেৱ তেওঁক সম্বৰ্ধনা জ্ঞাপন কৰিব ৰীতা মিশ্ৰ বাইদেৱে ৰীতা মিশ্ৰ বাইদেউৰ হাতেৰে প্ৰথমে এখনি ফুলাম গামোচাৰে তেখেতক সন্মান যাচিব এখনি অংগবস্ত্ৰ তেখেতক পৰিধান কৰোৱাব ৰদালিৰ ৰঙৰ যি অংগবস্ত্ৰ তেখেতৰ
ফুলাম গামোচাৰে সন্মান যাচিছে আৰু এখনি সম্বৰ্ধনা পত্ৰ প্ৰথম বৰ্ষপূৰ্তিৰ আজি বিশেষ বঁটা বিতৰণী অনুষ্ঠানত উপবিষ্ট হোৱা সেইটো ক'বই লাগিব আৰু এখেতৰ এটা নিউজ চেনেল আছে এছাম 15 তো তাত মোক এটা সাক্ষাৎকাৰৰ কাৰণে মাতিছিল তো গ'লো তাত তেনেকৈ চিনাকি হৈছিলোঁ তাৰপিছত তেখেতে গম পালে মই অলপ লিখোঁ তেখেতে ক'লে কি যে আমাৰ চেনেলত মানে কিবা কিবি দিয়াৰ কাৰণে কাম কৰোঁ তেনেকৈ কৈছিলে হয় নেকি তাৰপিছত তেনেকৈ মই আৰম্ভ কৰিছিলোঁ নটৰাজ এখেতে সম্পূৰ্ণ বিনা পইচাই মোক গোটেইখিনি কাম কৰি দিছে তেতিয়া আপোনাৰ কামত আহিব আপুনি যিহেতু এইবোৰ কাম কৰি থাকে তো তেতিয়া মই ভাবিলোঁ পাৰিব তো তেনেকৈ ধৰণে আমি গ'লে আমাক বিভিন্ন ধৰণে সহায় সহযোগেও কৰি থাকে তো সৰু ল'ৰা একেদৰে পঢ়ি আছে তেওঁ তো বহুত হেল্প কৰে আৰু আমাক তো এইখিনি আজি যিখিনি দিছোঁ আমাৰ কাৰণে বহুত কম আমাৰ মাজত সন্মানীয় ৰঞ্জিতা শৰ্মা বিশিষ্ট নৃত্য প্ৰশিক্ষক তেখেতক এখনি ফুলাম গামোচাৰে সন্মান যাচিছে এখন অংগবস্ত্ৰ তেখেতক প্ৰদান কৰিব ঠিক আছে মই অকণমান এটি গুণগুণাই দিছোঁ ঠিক আছে জুবিনদাৰ মায়াবী গীতটোকে অকণমান ৰাতিৰ বুকুত দেখা পাৰো তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ কোণত তুমি যে মোৰ শুকান বৰণ নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ'দৰে মই মোৰ দেহ প্ৰতি পুৱা